দোকানী ছোৱালীজনী। ক'ৰ পৰা আহিছিল জানো, মোৰ সৰু ঘৰটোৰ দুৱাৰত টোকৰ মাৰি সুধিছিল। কি সুধিছিল পাহৰিলোঁ। কিন্তু মনত আছে, মই দুৱাৰখন খুলি দিছিলোঁ। তাই সোমাই আহিছিল আৰু খুলি লৈছিল এখন কছমেটিক পৃথিৱী। আপুনি ক'ব পাৰে প্লাষ্টিক পৃথিৱী। তাই বৰ ভাল দোকানী, মানে পাকৈত আৰু ভাল বিক্ৰী কৰিব জানে। এই যে তাই সোমাই আহিল, মই দুৱাৰখন খুলি দিলোঁ। তাই ক'লে, এই চকুযোৰ লওক। আহ, এযোৰ চকু। মকৰাৰ জাল আৰু এলান্ধু ওলমি থকা নাই, পৰিষ্কাৰ সাগৰৰ দৰে, যাৰ ইচাৰাত গুচি যাব পাৰোঁ ক'ৰবালৈ। হাই ৰে, মোৰ হাতত যে টকা নাই। মই ক'লোঁ, নোৱাৰোঁ, হাতত পইচা নাই। তাই ক'লে, পিছত দিলেও হ'ব। দৰদাম আৰম্ভ হ'ল। এটা সময়ত ধাৰ লৈ কিনি পেলালোঁ চকু দুটা, আৰু চকু দুটাক মই আইনাৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'লোঁ। সেই চকু দুটাত মই নিজকে বিচৰা আৰম্ভ কৰিলোঁ। দোকানী ছোৱালীৰ চকু। তাই আকৌ আহিল এদিন। মই দুৱাৰ খুলিয়ে ৰাখিছিলোঁ, নাজানো কিয়। এইবাৰ তাই ক'লে, খুব কম দাম, আপুনি লৈ লওক না মোৰ গাল দুখন। প্লাষ্টিকৰ পৃথিৱীৰ অপাৰ্থিৱ মোহ। মোক ক'লে, চুই চাওঁ। বিদ্যা শপত কপা কপা হাতেৰে মই চুই চালোঁ দুগাল। তাই দুচকু নমাই ক'লে, বিক্ৰী কৰিবলগীয়া আৰু ঢেৰ বস্তু আছে, ভাল ভাল। গাল দুখন কিনি ল'লোঁ। এনেকৈয়ে বাঢ়ি গ'ল লোভ। তাইক বিচাৰি যোৱা আৰম্ভ হ'ল। এদিন গণেশগুৰিৰ ওচৰতে পাই গ'লোঁ তাই দোকানী ছোৱালী। দৰদামত বৰ পাকৈত, মই যেন হৰ্ষত মেহতাৰ পৃথিৱীত। এইবাৰ ওঁঠ দুখন বিক্ৰী কৰিব খোজে তাই। যি দুখন ওঠত লাগি থাকে তেজ আৰু চুমাৰ ইতিহাস, এয়া কিন্তু তাইৰ জীৱন বিজ্ঞাপন। ওঁঠ দুখনো কিনি ল'লোঁ। মোৰ এনেকৈয়ে ধাৰ বাঢ়ি গ'ল। বাঢ়ি গ'ল নিষিদ্ধ গলিৰে হেৰাই যোৱাৰ হেঁপাহ। গৈ গৈ পালোগৈ হৃদয়। হৃদয় আছিলতো। কি আছিল, কি আছিল নাজানো। জানো, মই বাগৰি থকাৰ পৰা উঠি আহিলোঁ পাহাৰৰ ঠেক পদপথেৰে, য'ৰ পৰা সহজে আৰু উভতি আহিব পৰা নাযায়। তাই দোকানী ছোৱালী, দৰদাম কৰি ভাল পায়। লাহে লাহে মই নিঃস্ব হ'বলৈ ধৰিলোঁ। ধাৰ কৰি কৰি আৰু কিমান কিনিম দোকানী ছোৱালীৰ হেঁপাহ। এদিন তাই মোক বিক্ৰী কৰি দিলে বুকুখন। এদিন কিনি পেলালোঁ তাইৰ হাত দুখন। এখন হাতত ছাই ৰঙৰ তুলসী, দুয়োখন হাতত মুখ থৈ মাজে মাজে কান্দো, মাজে মাজে হাঁহো। মন গ'লেই হাত দুখনৰ মাজত নিজক ৰাখি থওঁ। নিজক বিচাৰোঁ হাত দুখনৰ মাজত, যেনে হাত দুখনৰ বাবেই ৰৈ আছিলোঁ ইমান দিন। তাই দোকানী ছোৱালী, বহুত খৰিদ্দাৰ। তাই বিক্ৰী কৰিবলৈ অনা সকলোবোৰ কিনি পেলালোঁ এটা এটাকৈ। দোকানী ছোৱালী, সুখী হওক তাই। এনেকৈয়ে পাৰ হৈ গ'ল সময়। সময় এনেকৈয়ে পাৰ হয়। হাঁহি থকা মুখবোৰ, কান্দি থকা চকুবোৰ, কাৰ্টুন, কেৰেক্টাৰ, লকডাউন, এম্বুলেন্সৰ ছাউণ্ড, মন্ত্ৰীৰ ভাষণ, নীতি নিয়ম উলংঘন, বেত্ৰাঘাতত জৰ্জৰিত জনজীৱন। আৰু হঠাৎ দোকানী ছোৱালীৰ জানো কি হ'ল, মোৰ চহৰ এৰি গুচি গ'ল তাই। মই ভাবিলোঁ দোকানী ছোৱালী, ব্যৱসায় বঢ়োৱাৰো সময় হ'ল। তাই বৰ ভাল দোকানী, এদিন চাগে উভতি আহিব। হাফলো এটা হ'ল মোৰ মাজত, তথাপি জানো উভতি আহিব এদিন। দুৱাৰতে শুনিম সেই মাত, দোকানী ছোৱালীৰ মাত।